Hi friends, welcome back to our channel once again. I hope আপোনালোক ভালে আছে। So আজিৰ এই ভিডিওটো ট্ৰেইন ৰিলেটেড প্ৰবলেমছ আমি সলভ কৰিম। এইটো কোৱেশ্চন সেম এইটো কোৱেশ্চন আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যি গ্ৰেড 3 এক্সাম আছিল। সো এই এক্সামত আপোনালোকৰ এইটো কোৱেশ্চনই আহিছিল। সো এনেকুৱা টাইপৰ কোৱেশ্চন আহিলে আপোনালোকে কেনেকৈ শৰ্ট ট্ৰিকত 5 to 10 সেকেন্ডৰ ভিতৰতে আপোনালোকে কৰিব পাৰিব গোটেইখিনি A to Z ভালদৰে বুজুৱাব। সো বলক ভিডিওটো আৰম্ভ কৰো। সো ফাৰ্স্ট অফ অল আমাক এই কোৱেশ্চনত খুদিছে যে 200 মিটাৰ দীঘল আৰু 100 মিটাৰ দীঘল ট্ৰেইন দুখনে এটা ট্ৰেইন আছে 200 মিটাৰ দীঘল আৰু এটা ট্ৰেইন আছে 100 মিটাৰ দীঘল ট্ৰেইন আছে। সো এই ট্ৰেইনে 22 মিটাৰ প্ৰতি সেকেন্ডৰ স্পিডত গতি কৰি আছে আৰু আনটোৱে 20 মিটাৰ প্ৰতি সেকেন্ডৰ স্পিডত একে দিশত গতি কৰি আছে বুলি কৈছে। একেটা দিশত ধৰক এইটো এটা ট্ৰেইন আৰু এইটো এটা ট্ৰেইন তেনেকৈ একেটা দিশত ইহঁতে গতি কৰি আছে। এটাই আনটোক পাৰ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন। সো এইটো সেম কোৱেশ্চন আপোনালোকক খুদিছিলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ। এতিয়া আমি ইয়াক সলভ কৰিম সিম্পলি। এতিয়া আপোনালোকক বুজাবৰ কাৰণে মই ইয়াত দুটা ট্ৰেইন লৈছো যিহেতু বুজাবলৈ সহজ হ'ব। সেইকাৰণে ধৰক এইটো এটা ট্ৰেইন আছে। এই ট্ৰেইনে আপোনালোকৰ এই ট্ৰেইন 100 মিটাৰ দীঘল ট্ৰেইন আছে আৰু এইটোৱে আপোনালোকৰ 20 মিটাৰ প্ৰতি সেকেন্ডৰ স্পিডত গতি কৰি আছে। এইটো তলতো মই স্পিড লিখিছো, ওপৰতো ইয়াৰ ট্ৰেইন কিমান দীঘল আছে এইটো লিখিছো। তেনেকৈ এইটো আছে আপোনালোকৰ 200 মিটাৰ দীঘল ট্ৰেইন আৰু এইটোৱে 22 মিটাৰ প্ৰতি সেকেন্ডৰ স্পিডত গতি কৰি আছে। তেতিয়াহ'লে এই ট্ৰেইনক পাৰ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব বুলি খুদিছে। মানে এই আগতো ট্ৰেইনক পিছতো ট্ৰেইনে পাৰ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন লাগিব এইটো খুদিছে। সো সিম্পলি আমি এতিয়া ইয়াক কৰিবলৈ হ'লে যেহেতু একেটা ডাইৰেকশ্যনত খুদিছে মানে একেটা দিশতে দুটা ট্ৰেইনে গতি কৰি আছে। আকৌ এবাৰ ভালদৰে বুজি ল'ব। একেটা দিশতে এই ট্ৰেইন দুটাই গতি কৰি আছে। এই পিছৰ ট্ৰেইনটোৱে আগৰ ট্ৰেইনটোক পাৰ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব এইটো খুদিছে। সো সিম্পলি ইয়াৰ কাৰণে আমি শৰ্ট ট্ৰিক ইউজ কৰিম। এইটো কেৱল আপোনালোকৰ শৰ্ট ট্ৰিক একেটা ডাইৰেকশ্যনত যদি ট্ৰেইনটোৱে গতি কৰি আছে সেই ক্ষেত্ৰত ইউজ হ'ব এই ট্ৰিকটো। সো সিম্পলি আমাৰ যি পিছতো ট্ৰেইন আছিলে এই ট্ৰেইনৰ দ্ৰুতি কিমান আছিলে, কিমান স্পীডত গতি কৰি আছিলে 22 মিটাৰ প্ৰতি সেকেন্ডৰ স্পীডত আৰু আগত যি ট্ৰেইন গৈ আছে এইটোৱে 20 মিটাৰ প্ৰতি সেকেন্ডৰ স্পীডত গতি কৰি আছে। তেতিয়াহ'লে ইহঁত দুটাৰ স্পীডটো আমি মাইনাছ কৰি দিম। ইহঁত দুটাৰ স্পীডটো মাইনাছ কৰি দিলে কিমান পালোঁ 2 মিটাৰ সেকেন্ড পালোঁ। 2 মিটাৰ পাৰ সেকেন্ডৰ স্পীডত গতি কৰি আছে। এতিয়া ইহঁত আমি গম পালোঁ যে এই ট্ৰেইন দুটাৰ আমি দ্ৰুতিটো মাইনাছ কৰোঁতে গম পালোঁ কিমান হ'ল 2 মিটাৰ পাৰ সেকেন্ড হ'ল। এতিয়া এই ট্ৰেইন দুটা কিমান মিটাৰ দীঘল আছিলে। সো এই ট্ৰেইন দুটা ধৰক এটা আছিলে 200 মিটাৰ দীঘল আৰু আনটো আছিলে 100 মিটাৰ দীঘল। প্লাছ কৰি দিলে কিমান হ'ব 300 মিটাৰ হ'ব। টোটেলি ইহঁত দুটা ট্ৰেইন কিমান দীঘল হ'ব 300 মিটাৰ। সো আমি এতিয়া টাইম উলিয়াব লাগিব। সো টাইম উলিওৱা ফৰ্মুলা আমাৰ সিম্পল কি হয় ডিষ্টেন্স ডিভাইড বাই স্পীড। সো ডিষ্টেন্স আমাৰ কিমান পালোঁ 300 আৰু টাইম আমাৰ স্পীড কিমান পালোঁ 2 মিটাৰ প্ৰতি সেকেন্ডৰ স্পীডত গতি কৰি আছে। সো 300 ডিভাইড বাই 2 হৰণ কৰিলে কিমান হ'ব 150 সেকেন্ডত এই পিছৰ ট্ৰেইনটোৱে আগৰটো ট্ৰেইনটোক ক্ৰছ কৰিব। সো কাৰেক্ট এনসাৰ আপোনালোকৰ 150 সেকেন্ড হ'ব। আই হোপ আপোনালোকে বুজি পালে। সো সিম্পলি আমি ইয়াত কি ট্ৰিক ইউজ কৰিলোঁ, যদি ট্ৰেইন একেটা দিশতে দুটা ট্ৰেইন গতি কৰি আছে তেতিয়াহ'লে এটাই আনটোক ক্ৰছ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব সেই ক্ষেত্ৰত আমি স্পীডবিলাক আমি মাইনাছ কৰিম আৰু ট্ৰেইনৰ টোটেল কিমান ডিষ্টেন্স হ'ব ট্ৰেইন কিমান দীঘল আছে দুটা প্লাছ কৰি এই স্পীডেৰে তাক ডিভাইড কৰিলে আমি এনসাৰটো পাই যাম। আই হোপ আপোনালোকে বুজি পালে। এনেকুৱা টাইপৰে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। এই কুৱেশ্যনটো চাব আগৰ কুৱেশ্যনৰ নিচিনা একেই। যদি আগৰ কুৱেশ্যনটোত আপোনালোকৰ কিবা ডাউট আছে এই কুৱেশ্যনটো কৰিলে আপোনালোকৰ এই ডাউটবিলাক ক্লিয়াৰ হৈ যাব। সো ইয়াত কৈছে 150 মিটাৰ এটা দীঘল ট্ৰেইন আছে আৰু 100 মিটাৰ দীঘল ট্ৰেইন আছে। ইহঁতৰ দ্ৰুতিটো স্পীডত দৌৰি আছে, কিমান স্পীডত গতি কৰি আছে 30 মিটাৰ পাৰ সেকেন্ডৰ স্পীডত গতি কৰি আছে আৰু আনটোৱে 20 মিটাৰ পাৰ সেকেন্ড স্পীডত একে দিশত গতি কৰি আছে। এটাই আনটোক পাৰ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব। তো সিম্পল আমি ধৰি ল'লোঁ এইটো 150 মিটাৰ দীঘল ট্ৰেইন হয় আৰু এইটো 100 মিটাৰ দীঘল ট্ৰেইন হয় আৰু এই ইহঁতে কিমান স্পীডত গতি কৰি আছে এইটোৱে আপোনালোকৰ 30 মিটাৰ পাৰ সেকেন্ডৰ স্পীডত গতি কৰি আছে আৰু এইটোৱে আপোনালোকৰ ধৰক 20 মিটাৰ পাৰ সেকেন্ডৰ স্পীডত এইটোৱে গতি কৰি আছে। এই দুটাই গতি কৰি আছে। কেনেকৈ গতি কৰি আছে একেটা দিশতে ইহঁত দুটাই গতি কৰি আছে।
সদায় এইটো কথা মনত ৰাখিব এই ট্ৰিকটো আমি যি স্পীড মাইনাছ কৰিম এইটো সদায় একেটা দিশতে ট্ৰেইন যেতিয়া গতি কৰে তেতিয়া আমি এই দুটাৰ স্পীডটো মাইনাছ কৰিম আৰু যদি বিপৰীত দিশত ইহঁতে গতি কৰে তেতিয়াহ'লে অলৰেডি মই ভিডিঅ'টো বনাইছোঁ সেম এনেকুৱা কুৱেশ্যনে যদি এই ট্ৰেইন দুটাই বিপৰীত দিশত গতি কৰে মানে ইহঁতৰ ডাইৰেকশ্যনটো সেম নহয় ধৰক এইটো ট্ৰেইন ইফালৰ পৰা আহি আছে আৰু আনটো ট্ৰেইন ইফালৰ পৰা আহি আছে তেতিয়াহ'লে ইহঁত দুটাই ক্ৰছ কৰিবলৈ কোনটো ট্ৰিক ইউজ হ'ব অলৰেডি ভিডিঅ' বনাইছোঁ আপোনালোকে ডেছক্ৰিপশ্যন বক্সৰ পৰা চাব পাৰিব চ' চিম্পলি এতিয়া আমি কি কৰিম চ' এই পিছত যি ট্ৰেইন আছিলে এইটো ট্ৰেইনে 30 মিটাৰ পাৰ ছেকেণ্ডৰ স্পীডত গতি কৰি আছে এইটোৱে 20 মিটাৰ পাৰ ছেকেণ্ডৰ স্পীডত গতি কৰি আছে চ' আমাৰ মাইনাছ কৰোঁতে কিমান হ'ব 10 মিটাৰ পাৰ ছেকেণ্ড আমি স্পীড পালোঁ চ' তেনেদৰে এই ট্ৰেইন দুটাৰ কিমান মিটাৰ দীঘল আছে 150 মিটাৰ আৰু 100 মিটাৰ চ' আমি প্ৰথমতে এই দুটা ট্ৰেইনৰ দূৰত্বটো প্লাছ কৰিম 052 250 হ'ল আৰু এইটো 10 হ'ল চ' আমি টাইম উলিয়াব লাগিব টাইম উলিওৱা ফৰ্মুলা আছিলে ডিষ্টেঞ্চ ডিভাইড বাই স্পীড চ' তেতিয়াহ'লে 250 ডিভাইড বাই 10 চ' চিম্পলি ইয়াৰ পৰা শূন্য গ'ল এনচাৰটো আমাৰ কিমান হ'ব 25 ছেকেণ্ডত এই ট্ৰেইনে এই পিছতো ট্ৰেইনে আগতো ট্ৰেইনক ক্ৰছ কৰিব চ' চিম্পল আছে আপোনালোকে এবাৰ ভিডিঅ'টো প'জ কৰি চাব যদি বুজি পোৱা নাই তেতিয়াহ'লে আকৌ এবাৰ চাব ভালদৰে বুজি পাব সহজ ট্ৰিক হয় যদি একেটা দিশতে গতি কৰি আছে ট্ৰেইন দুটাই তেতিয়াহ'লে আমি এই ট্ৰেইন দুটাৰ যি স্পীড আছে এই স্পীডটো মাইনাছ কৰিম আৰু ইহঁতৰ যি দূৰত্বটো আছে ট্ৰেইন দুটাৰ যি ডিষ্টেঞ্চ আছে এই দুটা প্লাছ কৰি এইটো ডিভাইড কৰি দিম ইমান ইজি আছে মই আপোনালোকক বুজাবলৈ ইমান দীঘল লিখিলোঁ নহ'লে এইটো 5 ছেকেণ্ডো নালাগে ইয়াৰ এনচাৰ উলিয়াবলৈ মুখে ইয়াৰ এনচাৰ ওলাই যাব চ' আই হোপ আপোনালোকে বুজি পালে এতিয়া আপোনালোকক হোমৱৰ্কৰ কাৰণে এটা কুৱেশ্যন দি দিম আপোনালোকে নিজে প্ৰেক্টিছ কৰি চাব আৰু যদি আপোনালোকক সেম এনেকুৱা কুৱেশ্যনে দি দিয়ে আৰু বিপৰীত ডাইৰেকশ্যনত ট্ৰেইন দুটাই গতি কৰি আছে মানে এটাই আনটোৰ ফালে গতি কৰি আছে তেতিয়া আপোনালোকে কোনটো শ্বৰ্ট ট্ৰিক ইউজ হ'ব অলৰেডি মই ভিডিঅ'টো আপলোড কৰিছোঁ এই ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সত আপোনালোকে ভিডিঅ'টো পাই যাব তাৰ পৰা আপোনালোকে চাব পাৰিব এই কুৱেশ্যনটো আগৰ কুৱেশ্যনৰ নিচিনা একেই হয় এই কুৱেশ্যনটো আপোনালোকৰ কাৰণে হোমৱৰ্ক হয় আপোনালোকে এই কুৱেশ্যনটো কাৰেক্ট এনচাৰটো ইয়াত অপশ্যনবিলাক দিয়া আছে অপশ্যনৰ ভিতৰত কোনটো কাৰেক্ট হয় আপোনালোকে এতিয়া মুখে উলিয়াব পাৰিব যিহেতু আমি ট্ৰিক জানিছোঁৱেই কেনেকৈ কৰিব লাগে চ' এনেকুৱা টাইপৰে আপোনালোকৰ ইণ্টাৰেষ্টিং ভিডিঅ'ৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আগত আমি এনেকুৱা টাইপৰে মেথছৰ শ্বৰ্ট ট্ৰিক আনিম যাৰ সহায়ত আপোনালোকে এক্সাম ক্ৰেক কৰিবলৈ সহজ হ'ব চ' আজিৰ কাৰণে ইমানেই আছিলে নেক্সট ভিডিঅ'ত লগ পোৱাকৈ থেংক ইউ ফৰ